তো বন্ধুসকল এতিয়া আপোনাৰ হোৱাটছআপৰ এটা ট্ৰেণ্ডিং ষ্টেটাছ চলি আছে যদি আপোনাৰ হোৱাটছআপ ষ্টেটাছৰ ভিউ 30 তাতকৈ বেছি হয় তেতিয়া আপুনি 500 টকা বা তেনেকৈ কিবা টকা পাব বুলি এটা মানে হোৱাটছআপ ষ্টেটাছ চলি আছে চ' আপোনালোকে দেখিছে বা নিজেও ষ্টেটাছত দিছে মই আপোনালোকক আজি শিকাই দিম যে আপুনি কেনেকৈ পইচা খুজিব কি কৰিব লাগে আপুনি পইচা এইটো ৰেজিষ্টাৰ কৰিব নে নকৰিব নে কিয় কৰিব কেনেকৈ কৰিব বা সেইটো আপোনালোকৰ কাৰণে ভাল নে বেয়া নে আপোনালোকে কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব গোটেইখিনি মই কৈ দিম তো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো এণ্ডলৈকে চাব তেতিয়া আপুনি গম পাই যাব যে আপুনি সেইবোৰ কৰিলে আপোনাৰ ভাল হ'ব নে কেনেকৈ ভাল হ'ব বা আপুনি পইচা কেনেকৈ পাব নকৰিব নে কিয় কৰিব কেলে কৰিব কেনেকৈ কৰিব বা আপুনি সঁচাকৈ টকা পাবনে নে পাই আপুনি কেনেকৈ কি কৰিব চব গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৈ দিম তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক মই এতিয়া মোৰ হোৱাটছআপটো অপেন কৰি লৈছোঁ আৰু চাওক এয়া মোৰ হোৱাটছআপটো আৰু ইয়াত যদি ষ্টেটাছত চাওঁ ন মই প্ৰায় বেছিভাগৰে এই চাওক ষ্টেটাছটো বহুতৰ আছে তাত বেছিভাগৰে মই সেই মানে যি ষ্টেটাছ চলি আছে মই সেইটো আপোনালোকক মই ইয়াত প্ৰায় 2-4টা মই আপোনালোকক দেখাই দিছোঁ এনেই চাওক এইবোৰ ইমান ষ্টেটাছ আছে আৰু এইটো চাওক ইয়াতে লিখা হৈছে আপোনাৰ হোৱাটছআপ ষ্টেটাছটোত 30তকৈ অধিক ভিউজ আহিছেনে যদি আহিছে তেন্তে আপুনি দৈনিক 500 টকাকৈ উপাৰ্জন কৰিব পাৰিব ৰেজিষ্টাৰ নাও assam.online.work. কিবা জইন কিবা ৱেবছাইট এটা আছে ৰ'বা আৰু চাওক এইটো এনেকৈ বহুত মই পাইছিলোঁ আৰু ইয়াতে চাওক ইয়াতো ওলাইছে আপোনাৰ হোৱাটছআপ ষ্টেটাছত বা এনেকৈ আপোনালোকে বহুতে প্ৰায় বেছি সংখ্যক চবেই মই এইটোকে পাই আছোঁ মই কিছুমানৰ চোৱা হৈ গৈছে মানে চবৰে মই এইটোৱে দেখি আছোঁ এতিয়া আপোনালোকক বুজাম এইটো কি হয় তো চাওক ইয়াতে এই লিংকটোত আমি ক্লিক কৰিলোঁ এই লিংকটোত ক্লিক কৰাৰ লগে লগে এই লিংকটোত চাওক ইয়াত আমি ইয়াত দেখিছে https://online.work/join ওলাইছে ন এই লিংকটোত আমি ক্লিক কৰিলোঁ চাওক এই লিংকটোত আমি ক্লিক কৰি দিওঁ আমি লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে নিজৰ নিজৰ ব্ৰাউজাৰত এটা এনেকুৱা ধৰণৰ পেজ অ'পেন হৈ যাব চাওক আপুনি আপোনাৰ হোৱাটছআপ ষ্টেটাছৰ যোগেদি টকা উপাৰ্জন কৰিব পাৰে আপোনাৰ হোৱাটছআপ ষ্টেটাছত 30টাতকৈ অধিক ভিউ আহে নেকি যদি আহে তেতিয়াহ'লে আপুনি দৈনিক 500 টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব তো বন্ধুসকল এনেকুৱা ভুলত আপোনালোক কেতিয়াও নপৰিব প্ৰথমতে মই আপোনালোকক দেখাই দিছোঁ চাওক এই যিটো ৱেবছাইট হয় এই যিটো ৱেবছাইট হয় ন এই ৱেবছাইটটো মই আপোনালোকক দেখাই দিম ৰ'ব মোৰ এখন নোটপেডত মই আপোনালোকক ৱেবছাইটটো আপোনালোকক দেখাই আছোঁ চাওক সেই ৱেবছাইটটো কি ৱেবছাইট আপোনালোকে জানেনে এইটো চাওক https://www.assamonline.work/join সেইটো ঠিকে আছে ন https দেখিছে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল চিকিউৰ গম পাইছেনে আৰু ইয়াত চাওক আপুনি এইটো ৱেবছাইটত ন আপোনাৰ ডাটাখিনি চিকিউৰ আছে কিন্তু যিটো আমি হোৱাটছআপত অ'পেন কৰিম আৰু ৱেবছাইটটো আপুনি দেখিছে http দেখিছে নহয় হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল আৰু ইয়াত পিছত এছ নাই মানে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কলৰ কোনো চিকিউৰিটি নাই গম পাইছে ৱেবছাইটটোৰ কোনো ৰিস্ক আপোনাৰ ব্ৰাউজাৰে নলয় আপুনি যদি ইয়াত পাৰ্চনেল ইনফৰমেশ্যন আপোনাৰ ফোন নাম্বাৰ আপোনাৰ ইমেইল আইডি আৰু ইয়াত বেছিভাগ কোৱা হৈছে যে ফোন নাম্বাৰ এটা OTP বা এনেকুৱা কনফাৰ্মেশ্যন কোড আপোনাৰ পঠোৱা হ'ব সেই কোডটো যদি আপুনি সিহঁতক দি দিয়ে বাৰু এইটো ৱেবছাইট অ'নাৰে কি কৰিছে মানে ৱেবছাইটটো পূৰা শ্বেয়াৰ কৰিবৰ কাৰণে তাৰ পৰা টকা ইনকাম কৰিবৰ কাৰণে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে আপুনি এইটো সম্পূৰ্ণৰূপে ফেক হয় এইটো ভুলত কেতিয়াও নপৰিব যদি কৰে মোৰ ক'বলৈ একো নাই কিন্তু আপুনি নিজৰ পাৰ্চনেল ডাটা লছ কৰি দিব ইয়াত চাওক এইটো দেখিছে HTTP আছে ইয়াত HTTP মানে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল ইয়াত কোনো চিকিউৰিটি নাই আৰু HTTPS যিটো ৱেবছাইট থাকে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল উইথ চিকিউৰ মানে যিটো চিকিউৰিটি থাকে লগত আৰু ইয়াত কোনো চিকিউৰিটি নাই যদি এই ৱেবছাইটটোকে আপুনি কপি কৰে কিন্তু সেই ৱেবছাইটটো আকৌ HTTPS ওলাব কিন্তু যিটো তাৰ লিগেল ৱেবছাইট নহয় আৰু ইয়াতে চাওক ক্লিক কৰক আৰু যদি ইয়াতো ওলায় ন এইটো চাওক ইয়াতে পাইছে কিন্তু বস্তুটো চিকিউৰটো এটা কৰাহে হৈছে কিন্তু তাত চিকিউৰিটি নাই আৰু প্ৰথমতে দেখিছে যিটো ৱেবছাইট আছে তাত ক্লিক কৰোঁতে তাত কোনো চিকিউৰিটি ইয়াত নাই
www.assamonline.work/question mark join আছে কিন্তু সেইটো আপুনি কেতিয়াও নকৰিব চাওক এটা আপোনাৰ ফেক হয় আপুনি ইয়াৰ পৰা একো এটকা আপুনি নাপায় কিন্তু আপুনি ইয়াৰ পৰা নিজৰ পাৰ্চনেল ডাটা আপুনি হেৰুৱাবহে পাৰে যদি আপোনাৰ পেটিএম নাম্বাৰ ইয়াত দিয়ে আপোনাৰ গুগল পে' দিয়ে আপোনাৰ বেংক একাউণ্ট দিয়ে তাৰ পৰা পইচা চুৰি হোৱাৰ চান্সে থাকে গম পাইছে আৰু আপুনি আপোনাৰ ফোনটো হেক কৰিব পাৰে কোনোবাই চ' আপুনি এইবোৰ ভুলত কেতিয়াও নপৰিব ঠিক আছে যোনটো মই ভাবিলোঁ কি আপোনালোকক কৈ দিয়াটো ভাল হ'ব যিসকলে নাজানে জনাসকলেতো বা জানক একো নাই কিন্তু যিসকলে নাজানে তেওঁলোকক কোৱাটো মই ভাল বুলি ভাবিলোঁ তো যদি ভিডিঅ'টো পৰা আপোনালোক উপকৃত হৈছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চাওক আপোনাৰ ফ্ৰেণ্ডবোৰ যাতে এনেকুৱা বিপদত নপৰে কাৰণ চবকে শ্বেয়াৰ কৰি দিয়ক চবেই এইটো কাৰণ গোটেই অসমত চলি আছে এইটো কাৰো যাতে বিপদ নহয় তো সকলোকে ৰক্ষা কৰক বিপদৰ পৰা আপোনাৰ এটা শ্বেয়াৰে বহুতকে সহায় কৰিব সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক নহ'লে চাব বিপদ হ'ব পাৰে আপোনাৰো